ছাত্ৰ-ছাত্ৰীহঁত আমি ভাবিছোঁ কালি তহঁতক স্কুল ট্ৰিপ এটাত লৈ যোৱা হ'ব। তো কালি সকলোৱে টাইমত আহি যাবি আৰু 500 টকাকৈ লৈ আহিবি। খোৱা বোৱা চব দিয়া হ'ব। খোৱা বস্তু একো আনিব নালাগে, নিজে আনিব খুজিলে আনিব পাৰিবি। আৰু মোবাইল ফোন আনা একদম এলাও নাই দেই। স্যার আপুনি আজি মূলা খাই আহিছিল নেকি? ইমান গেলা গেলা পাদিছে। এতিয়া মূলাৰে চিজন, মূলা নাখাই কি খাবি? আৰু তহঁতে মূলা খাবি বুজিছ? পেট চাফা কৰে, বুজিছ নে নাই? স্যাৰ বুজিছো কিমান পেট চাফা হয়, আপোনাক দেখা পাই বুজিছো ইমান গেলা গেলা পাদে। স্যাৰ কি কৰিছে আপুনি এইবোৰ? আমি থাকিব পৰা নাইতো ইয়াত, ইমান গেলা গোন্ধাইছে। পিছে ছাৰ কালি স্কুল ট্ৰিপত গ'লে আমাৰ লগত কোন ছাৰ আহিবনো বাছত? কিয় তহঁতক সেইবোৰ কিয় লাগে? নহয় মানে ছাৰ আপুনি গ'লেতো সৰ্বনাশ কৰিব, বাছত থাকিব পাৰিম জানো? সেইকাৰণে সুধি লৈছোঁ, যদি আপুনি যায় একদম মাস্ক চাস্ক লৈ যাব লাগিব, মাস্কত পাৰফিউম কিবা মাৰি আহিব লাগিব নহয়। পিছে ছাৰ আমাক ক'ত নিম বুলি ভাবিছে? তহঁতক ব্ৰহ্মপুত্ৰ পাৰত উজান বজাৰত যে নতুনকৈ পাৰ্কখন খুলিছে তাতে লৈ যাম বুলি ভাবিছোঁ। তহঁতি কোনোবাই গৈছিলি নেকি চাবলৈ? নাই ছাৰ, মই ঘৰত কৈয়ে আছিলোঁ যাম যাম বুলি, কিন্তু কাৰো সময়ে নাই। ভালে হ'ল এতিয়া স্কুলৰ পৰা যাব পাৰিম। ঠিক আছে তেন্তে আজি তহঁতি ঘৰত যা, কালি 9:30 বা 10টাৰ ভিতৰত স্কুলত উপস্থিত হবি। বৰণ, নতুন বছৰচোন আহিলেই, কিবা এটা ভাবিব লাগিছিল। হিতেশ দা আপুনি টেনচন নল'ব, আমি আস্তি আইডিয়া ভাবি থৈছো নহয়। হয় নেকি? পিছে কি আইডিয়া? এতিয়া নকওঁ, সময়ত কম। নাই এতিয়া ক'ব লাগিব, তেতিয়াহে গম পাম তুমি কি ভাবিছা। দেউতা ল'ৰাটো আহিলি? আহিয়ে যে টেটু ফালি চিঞৰি আছ কিয়? দেউতা কালি আমাক সকলোকে 500 টকাকে লৈ যাব দিছে স্কুললৈ, আমাক বোলে স্কুল ট্ৰিপত লৈ যাব। ৱাহ, স্কুল ট্ৰিপত লৈ যাব বুলি 500 টকা লাগে? নালাগে দেউতা যাব, ঘৰতে থাক। 500 টকা দি আমি ঘৰতে মাছ মাংস আনি কেনে খাই থাকিম ৰ। নাই নহ'ব, তোমাকো মই সেই নতুনকৈ খোলা পাৰ্কখনত লৈ যাব দিছিলোঁ ব্ৰহ্মপুত্ৰ পাৰত, তুমি লৈ নগলা। স্কুলৰ পৰা লৈ যাব বুলি কৈছে, মই যামেই এতিয়া, তুমি 500 টকা দিবই লাগিব। মোৰ লগৰ চবেই যাব, মই নাযাম নেকি? নাই মই নাজানো, তুমি মোক 500 টকা দিবই লাগিব। স্কুলৰ পৰা স্কুল ট্ৰিপত লৈ যাব, ল'ৰা ছোৱালীৰ পৰা পইচা উঠাব লাগে নে? তেওঁলোকেতো নিজে লৈ যাব পাৰে। কেলে নিব? চবেই নিজৰ পইচা দিয়ে যাব, মোক কি স্কুলৰ পইচা দি লৈ যাব নেকি? মই নিজৰ পইচা দিয়ে যাব লাগিব। যাব নালাগে এইবিলাকত। কি হ'ল ল'ৰা? স্কুলৰ পৰা আহি কিয় কান্দি আছ তই? কাৰোবাৰ লগত লাগি মেলি আহিলি নেকি? নহয় মা, আমাৰ স্কুলৰ পৰা ট্ৰিপত নিব। মই দেউতাক যাব খুজিলোঁ, দেউতা যাবও নিদিয়ে, পইচাও নিদিয়ে। ৰ এইটো কাৰণে আৰু কান্দিব লাগেনে? দেউতাৰ লগত মই কথা পাতি আছো ৰ। তুমি যেনেকেই নহওক দেউতাক ক'বা, মই যামেই, মোৰ চব লগৰবোৰ যাব, মই নাযাম নে আকৌ? হ'ব দে ল'ৰা, এতিয়া তই হাত মুখ ধুই কেনে ভাতখিনি খাই লচোন, তোৰ দেউতাৰ লগত মই কথা পাতিম নহয়। হেৰি, আপুনিনো ল'ৰাটোক তেনেকৈ কিয় ক'ব লাগে? স্কুলৰ পৰা নিম বুলি কৈছে, যাব দিয়ক আকৌ, 500 টকাহে। তুমিয়ে তাক এইবোৰ কৰি কৰি মাথাত উঠাই থৈছা, পিছত কিন্তু ল'ৰাই কিবা উল্টা পুল্টা কৰিলে মোক নকবা আকৌ। হ'ব দিয়ক, এতিয়া নাযায় সিহঁতি কেতিয়া যাব? এতিয়াতো যাব, আমাৰ নিচিনা বুঢ়া হ'লে যাব নেকি স্কুল ট্ৰিপত? কান্দি আছে বেচেৰাটো ইমান দেৰিৰ পৰা। হ'ব, তাক মুখখন বন্ধ কৰিব কোৱা, দি দিম 500 টকা, স্কুলত লৈ যাব দিবা। তোমালোকেতো পইচাটো গছত লাগে বুলি ভাবা। দে ল'ৰা, কন্দা কথা বন্ধ কৰ, দেউতাৰে যাব দিছে, দিব 500 টকা। তুমি সঁচাই কৈছা, মোক যাব দিছে? দিছে দে, এতিয়া তই হাত মুখ ধুই ভাতখিনি খাই ল যা। কালি স্কুল ট্ৰিপত যাম। মা কালি ৰাতিপুৱা মোক সোনকালে জগাই দিবা দেই, স্কুল ট্ৰিপত যাম নহয় আমি। ছাৰে সোনকালে যাব দিছে, কেনেবাকে মোৰ দেৰি হ'লে আকৌ মোক থৈয়ে গুচি যাব। হ'ব দে ল'ৰা, তই এতিয়া শু, মই মাতি দিম দে তোক কালি ৰাতিপুৱা। মা তেন্তে মই শুলো। মা উঠা জল্দি, মই যাব লাগিব নহয়, নহ'লে মোৰ দেৰিয়ে হ'ব। ৱাহ ল'ৰা, আজি তই ইমান জল্দি উঠিলি নে? মই যাব লাগিব ন সোনকালে, নহ'লে পাৰিলে চবে মোক এৰিয়ে গুচি যাব। আজি কেনেকে উঠিলি সোনকালে? এনেচোন তোক মাতি থাকিলেও নুঠ। মোৰ যি ফূৰ্তি লাগি আছে, মোৰ টোপনি অহা নাই ৰাতি ফূৰ্তিতে।
দে তেন্তে ল'ৰা তই এতিয়া গা পা ধুই ল মই তোৰ কাৰণে কিবা কিবি যোগাৰ কৰি আছোঁ তই পিকনিকত লৈ যাবি ঠিক আছে মা মই গাটো ধুই লওঁ তুমি পানীখিনি গৰম কৰা কৰিছোঁ ৰ আৰু একো বেলেগ যোগাৰ কৰিব নালাগে মোক পইচাই দিবা তেতিয়া মই কিবা কিবি কিনিয়ে খাম নালাগে বাহিৰা বস্তু খাব নালাগে পেটৰ গণ্ডগোল হ'ব ধুনীয়াকৈ ঘৰৰ পৰা কিবা দি পঠাম তাকে খাবি হ'ব দিয়া ল'ৰা তোৰ টিফিনটোত মই পিঠা কেইটামান আৰু ব্ৰেড বাটাৰ দি দিছোঁ খাবি আৰু বাহিৰা বস্তু একো নাখাবি যদি পেট গণ্ডগোল হ'ব লগা হয় নহয় আৰু যদি কিবা উল্টা পুল্টা হ'ব লগা হয় তোৰ দেউতাৰে কিন্তু আৰু কেতিয়াও যাব নিদিব হ'ব মা এতিয়া মই যাওঁ দিয়া নহ'লে মোক থৈয়ে যাব পাৰিলে যা ভালকৈ থাকিবি কিন্তু দেই হ'ব হ'ব দে তেন্তে সকলোৱে যাবৰ কাৰণে সাজু নহয় আহিছোঁ দে তেন্তে এটা কাম কৰ সকলোৱে যাই কেনে বাছত চিটত ভালকে বহি লগে যা তেন্তে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলোঁ নেক্সট পাৰ্ট আহি আছে ট্ৰিপৰ চাব দে সকলোৱে আৰু আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰিব নাপাহৰিব ধন্যবাদ